আপোনালোকে যদি এইবাৰ সঁচাকৈ চৰকাৰী চাকৰি ল'ম বুলি ভাবিছে তেন্তে আপোনালোকে কিছুমান নিয়ম মানি চলিব লাগিব অসমৰ যিকোনো কম্পিটিটিভ এক্সাম যদি আপোনালোকে ক্লিয়াৰ কৰিব বিচাৰে যেনে আসাম পুলিচ হওক ADA হওক টেট হওক DSS হওক DME হওক SSC হওক বেংক হওক সকলো এক্সামৰ কাৰণে যদি প্ৰিপাৰেচন কৰি আছে আপোনালোকে প্ৰথমতে কি কৰিব তাৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে সিলেবাসটো ডাউনলোড কৰি ল'ব সিলেবাসটো ডাউনলোড কৰি প্ৰিন্ট আউট কৰি আপোনালোকে পঢ়া টেবুলৰ আগত আপোনালোকে ধুনীয়াকৈ লগাই ল'ব কাৰণ সিলেবাস নাজানি যদি আপুনি পঢ়ি থাকে আপোনাৰ সময় নষ্ট হ'ব লগতে আপোনালোকে সফল হ'ব নোৱাৰিব দ্বিতীয়তে কি কৰিব আপোনালোকে সিলেবাসটো সৰু সৰু টপিকৰ ভাগ কৰি ল'ব আৰু একদিনত 2-3টা টপিক শেষ কৰাৰ লক্ষ্যটো আপোনালোকে ৰাখিব দ্বিতীয়তে কি কৰিব আপোনালোকে ম্যাথছ হওক ৰিজনিং হওক জিকে হওক কাৰেণ্ট এফেয়াৰ্ছ হওক সকলোৰ বাবে পৃথক পৃথক সময় নিৰ্ধাৰণ কৰিব কাৰণ সকলোৱে পঢ়া সময়টো বেলেগ বেলেগ কিছুমানে দিনত পঢ়ে কিছুমানে ৰাতি পঢ়ে গতিকে সকলোৰ বাবে আপোনালোকে কেতিয়া কোনটো সাবজেক্ট পঢ়িব আপোনালোকে সময়টো ধুনীয়াকৈ কি কৰিব তাৰ ৰুটিন বনাই ল'ব তেতিয়া আপোনালোকে পঢ়াৰ বাবে ভাল হ'ব বোলে ৰাতিপুৱা ম্যাথছ পঢ়িলো তাৰপিছত জিকে কৰিলো তাৰপিছত ইংলিছ কৰিলো এনেদৰে আপোনালোকে ভাগ ভাগ কৰি ল'ব কাৰণ সকলো ব্যস্ত থাকে কিছুমানে পঢ়ি আছে কিছুমানে এটা প্ৰাইভেট সেক্টৰ কাম কৰি আছে গতিকে সকলোৱে পঢ়া সময়টো বেলেগ বেলেগ গতিকে আপোনালোকে নিজৰ সুবিধা অনুযায়ী আপোনালোকে কি কৰিব ভাগ ভাগ কৰি ল'ব আৰু প্ৰতিদিনে 4 পৰা 5 ঘণ্টা পঢ়িবলৈ নিয়মিতভাৱে পঢ়িবলৈ আপোনালোকে চেষ্টা কৰিব আৰু চতুৰ্থ কথাটো হৈছে আপোনালোকে প্ৰতিটো টপিক শেষ হোৱাৰ পিছত POIQ আৰু মক টেষ্ট প্ৰেক্টিছ কৰিব আৰু যিমানে POIQ আৰু মক টেষ্ট প্ৰেক্টিছ কৰিব আপোনালোকৰ বাবে সিমানে ভাল আৰু আপোনালোকে বহু পৰিমাণে আগবাঢ়ি যাব পাৰিব আপোনালোকে সপ্তাহত একদিন ৰিভিজন কৰিব কাৰণ আপোনালোকে সপ্তাহটো যিমান পঢ়িলে আপুনি তাৰ পিছত এদিন ৰিভিজন কৰিব যেতিয়া ৰিভিজন কৰিব আপোনালোকে পঢ়া বিষয়বিলাক মনত থাকিব কাৰণ ৰিভিজন নকৰিলে আপোনালোকে সোনকালে পাহৰি যোৱাৰ চান্স থাকে আৰু এটা কথা মনত ৰাখিব আপোনালোকে নিজে নিজক মোটিভেট কৰিব পাৰিব লাগিব আৰু ডিসিপ্লিন মেইনটেইন কৰিব কাৰণ ডিসিপ্লিন আৰু যদি আপুনি নিজে নিজক মোটিভেট কৰিব পাৰে আপুনি নিশ্চয় সাকসেস হ'ব পাৰিব আৰু 2 দিন 3 দিন যদি 12 ঘণ্টা 13 ঘণ্টাকে পঢ়ি আৰু 3 দিন যদি আপোনালোকে নপঢ়াকে থাকে তাতকৈ আপোনালোকে কি কৰিব ডেইলি নিয়মিতভাৱে আপোনালোকে পঢ়িবলৈ চেষ্টা কৰিব প্ৰথমতে 2-3 ঘণ্টা পাই ষ্টাৰ্ট কৰক লাহে লাহে সময়বিলাক বঢ়াই গৈ থাকিব আৰু তেনে কৰিলে আপোনালোকৰ সিলেবাসটো সোনকালে কমপ্লিট হ'ব আৰু আপুনি সাকসেস হ'ব পাৰিব আৰু আজি মোৰ এই কথাবিলাক যদি ভাল লাগিছে লাইক আৰু ফলো কৰিব আৰু লগতে সকলোকে শেয়াৰ কৰি দিব ধন্যবাদ